কুলসুৰাৰ চোতাল। কবি হেমাংগ বিশ্বাস। জোনাক কুঁৱলীঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধানশ্ৰী পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকাফৰ কাল কুলসুৰাৰ চোতাল। এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা। খুৰা তাৰেই সভাপতি। এন্ধাৰ জুপুৰিত লেমৰ ধিমিকি ধামাক পোহৰত সুধিলোঁ, খুৰা এতিয়া কেনে পাইছা? এটি সি নাঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত, বৰ কষ্ট কমৰেড। যুগে যুগে সুশীতৰ কণ্ঠ পান কৰি নীলকণ্ঠ খুৰা। যুগে যুগে বসুমাতাৰ গৰ্ভবিদাৰী লখিমী উলিয়াই খুৰা হ'ল বসুমাতাৰী। নাঙলৰ শিৰলুত মানিকী মধুৰী কাব্য যুগে যুগে ৰচি মহাকবি খুৰা। বাৰে বাৰে শোষকৰ পাল খেদি বীৰ বসুমতাৰী ৰণক্লান্ত আজি। বাতৰি কাকতত খবৰ নোলাল। আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই। কুলসুৰা সপ্তাহৰ মানুহ যে নহয় বছৰৰ। কুলসুৰা শতশতিকাৰ। কমৰেড বসুমতাৰী বাতৰি নহয়, ইতিহাস।